নমস্কাৰ, মই জুনে স্বাগতম জনাইছো আপোনালোকক মোৰ ইজি কিটচেনলৈ। যেহেতু এতিয়া আমৰ বতৰ চলি আছে আৰু প্ৰায়ৰে ঘৰত আম ৰ'দত দি থোৱাও দেখা পোৱা গৈছে আচাৰৰ বাবে। ময়ো আমৰ আচাৰৰ ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছো। কিন্তু এইটো ৰ'দত দিব নালাগে, বনাই লগালগ খাব পাৰিব। আহকচোন আমি আমৰ আচাৰ বনাওঁ। মই আম লৈছো প্ৰায় 1 কেজি। প্ৰথমে আমকেইটা ভালদৰে ধুই ললো। তাৰ পিছত কাপোৰ এখনৰ সহায়েৰে মই ভালদৰে মচি তাৰ পানীটো শুকুৱাই লৈছো। মচি নলৈ অকণমান থৈ দি পেলাই বা অকণমান ৰ'দত দি ল'লেও হ'ল, মুঠতে পানীটো যাতে নাথাকে। তাৰ পিছত বাকলিটো গুচাই ললো, লৈ পিহনা এখনত মিহি মিহিকৈ পিহি লৈছো। গোটেই আমখিনি পিহি হোৱাৰ পিছত মই ইয়াত নিমখ দিছো। নিমখ দিলো মই ভৰাই 1 চামুচ আৰু হালধি গুড়ি দিছো আধা চামুচতকৈ অকণমান বেছি। ইয়াত জোখৰ কথা নাই, আন্দাজ কৰি দিলেই হ'ল। কম বেছি হ'লেও একো অসুবিধা নাই, পিছত আকৌ দিব পৰা যায়। হালধি নিমখখিনি ভালদৰে মিক্স কৰি লৈ মই বইল এটাত এইখিনি প্ৰায় 3 ঘণ্টামানৰ বাবে ৰাখি দিম। বইল বা ডাঙৰ চিচাৰৰ বটলত ৰাখিলেই হ'ল, খালি প্লাষ্টিক বা চিচাৰ হ'লে বেছি ভাল হয়। এইখিনি 3 ঘণ্টামান ৰখাৰ পিছত এয়া চাওক, ইয়াৰ পৰা পানী ওলাই গৈছে। এইখিনি এতিয়া মই ফুটাৰ বইল এটাত কাঢ়ি দিম। 10-15 মিনিটমান ফুটাৰ বইলটো ৰাখি দিলে ইয়াত যি অলপ পানী আছে সেইখিনিও গুচি যাব। পানীখিনি নিগৰে মানলৈ মছলাখিনি ৰেডি কৰি লওঁ। মছলাৰ ভিতৰত লৈছোঁ মই জিৰা চাহখোৱা চামুচৰ প্ৰায় 1.5 চামুচ, ধনিয়া 1 চামুচ, মিঠি গুটি 1 চামুচ, কালজিৰা চাহখোৱা চামুচৰ আধা চামুচ, নিমখ আন্দাজ কৰি, জলকীয়া গুড়ি চাহখোৱা চামুচৰ প্ৰায় 1.5 চামুচ, হালধি গুড়ি 4/4 1 চামুচ, হিং লৈছোঁ চাহখোৱা চামুচৰ 4/4 1 চামুচ। এতিয়া গেছত মই এখন কেৰাহী পাতি দিছোঁ। তাত মই গোটা মছলাখিনি অকণমান ভাজি ল'ম। ভজা মানে আকৌ একেবাৰে ফটফটকৈ ফুটাকৈ ভাজিব নালাগে, যাতে ইয়াৰ সেমেকা ভাৱটোহে যায়, সেই তেনেকৈ ভাজিব, মানে অকণমান যাতে গৰম ভাৱ হয়। মছলাৰ পৰিমাণটো কম যদিও আপোনালোকে দেখিছে মই গোটেইখিনি বেলেগ বেলেগকৈ ভাজিছোঁ, কাৰণ একেলগে ভাজিবলৈ হ'লে কোনোবাটো সোনকালে হৈ যাব, কোনোবাটো সময় লাগিব। সেইটো কাৰণে আপোনালোকেও এনেকৈ গোটেইখিনি বেলেগ বেলেগকৈ ভাজিব। মছলা গৰম কৰা কেৰাহীখনতে সৰু কাপৰ আধা কাপমান মই মিঠাতেল দিছোঁ। গেছৰ ফ্লেমটো মই কমাই দিছোঁ। তেলখিনি গৰম হয় মানে মছলাখিনি মই মিক্সিৰ জাৰ এটাত দি অকণমান গুড়ি কৰি ল'ম। তেলখিনি গৰম হোৱাৰ পিছত প্ৰথমতে কালজিৰা দিব, তাৰপিছত বাকী মছলাখিনি দি আমখিনি দিব। পটককৈ বৰষুণ আহি যোৱাৰ বাবে মই বেলেগ আচাৰখিনি বাহিৰৰ পৰা আনিবলৈ গ'লোঁ। আহি লৰালৰিকৈ গোটেইখিনি একেলগে দি দিলোঁ। একো কথা নাই, মই গেছৰ ফ্লেমটো কমাই এইখিনি প্ৰায় 5 মিনিটমান ভাজিম। কিন্তু কালজিৰাটো আগে যদি আপোনালোকে দিয়ে তেলত, তেতিয়াহ'লে গোটেইখিনি খালি জাষ্ট লৰাই দিলেই হ'ল, যাতে মিক্স হৈ যায়। এই আচাৰটো আমি বনাই হোৱাৰ পিছতেই খাব পাৰিম, সেইকাৰণে মই তেলটো গৰম কৰি দিছোঁ, নহ'লে কেঁচা তেলৰ গোন্ধ এটা থাকিব। নিমখ আৰু হালধিটো নিজৰ আন্দাজত দিব। যদি প্ৰথম অৱস্থাত নিমখ হালধি বেছিকৈ দিয়ে তেতিয়াহ'লে পিছত নিদিলেও হয়। কালজিৰা আমি গোটে গোটে দিছোঁ আৰু বাকী মছলাখিনিও আপোনালোকে দেখা পাইছে, মই একদম গুড়ি কৰি লোৱা নাইকিয়া। মিক্সিৰ জাৰত মাত্ৰ দিছোঁ আৰু অফ কৰিছোঁ, দিছোঁ আৰু অফ কৰিছোঁ, এনেকৈ দুবাৰ কৰি পেলাই মই নমাই দিলোঁ। একেবাৰে গুড়ি হৈ গ'লে মছলাখিনি ভাল নালাগে। বৰ ধুনীয়া এটা গোন্ধ ওলাইছে। মই গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিছোঁ। অলপ সময় ঠাণ্ডা হ'বলৈ দি মই শুকান চিচাৰ বটল এটাত এইখিনি ভৰাই দিছোঁ। চামুচখনো মই ভালদৰে মচি শুকুৱাই লৈছোঁ। যেতিয়াই বটলৰ পৰা উলিয়াবলৈ হয় চামুচখন যাতে শুকান থাকে সেইটোলৈ লক্ষ্য ৰাখিব। বৰ ধুনীয়া কালাৰ হৈছে। সপ্তাহ 15 দিনৰ মূৰে মূৰে ৰ'দত দিলে প্ৰায় 6 মাহলৈকে ভালে থাকে। আপোনালোকেও এনেকৈ বনাই চাব। ৰুটি, পৰঠা, পোলাও সকলোৰে লগতেই ভাল লাগে, বহুত টেষ্টি হয়। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।